আজি আমি ক্লাছ 3ৰ ইংৰাজী পাঠ্যপুথিত থকা লেচন নাম্বাৰ হৈছে কিমান 9 আৰু লেচনটোৰ নাম হৈছে কি মহাত্মা গান্ধী। এই পাঠটো আজি আমি আলোচনা কৰিম। তোমালোকে ভিডিঅ'টো মন দি শুনিবা। মোহনদাস করমচাঁদ গান্ধী was born on October 2nd, 1869 মানে মোহনদাস করমচাঁদ গান্ধী 1869 চনৰ 2 অক্টোবৰ তাৰিখে জন্ম হৈছিল। বৰ্ণ মানে হৈছে কি জন্ম হোৱা। হি ৱাজ এ বেৰিষ্টাৰ, তেওঁ আছিল এজন বেৰিষ্টাৰ। বেৰিষ্টাৰ মানে হৈছে কি উকিল। দেন দ্য ব্ৰিটিছ ৰুলড আৱাৰ কাণ্ট্ৰি, দেন মানে হৈছে তেতিয়া, তেতিয়া ব্ৰিটিছে আমাৰ দেশ শাসন কৰিছিল। ৰুলড মানে হৈছে শাসন কৰিছিল আৰু কাণ্ট্ৰি মানে হৈছে কি দেশ। মেনি পিপল মানে হৈছে বহুতো মানুহ। ফৰ্ট মানে হৈছে যুদ্ধ কৰিছিল। এগেইনষ্ট মানে হৈছে বিৰুদ্ধে। দ্য ব্ৰিটিছ মানে ব্ৰিটিছৰ বিৰুদ্ধে বহুতো মানুহে যুদ্ধ কৰিছিল। দে ৱেৰ পেট্ৰিয়টছ মানে হৈছে কি দেশপ্ৰেমিক। যিজনে দেশক ভাল পায় তাক কি কয় পেট্ৰিয়টছ। সিহঁত আছিল দেশপ্ৰেমিক। দে ৱান্টেড মানে সিহঁতে বিচাৰিছিল। টু মেক ইণ্ডিয়া ফ্ৰী মানে ভাৰতখনক বা ইণ্ডিয়াক স্বাধীন কৰিব বিচাৰিছিল। ফ্ৰম দ্য ব্ৰিটিছ ৰুল মানে ব্ৰিটিছৰ শাসনৰ পৰা ভাৰতক স্বাধীন কৰিব বিচাৰিছিল। গান্ধী লিড এ মুভমেণ্ট মানে হৈছে কি আন্দোলন। গান্ধীয়ে এটা আন্দোলন কৰিছিল। এগেইনষ্ট দ্য ব্ৰিটিছ গান্ধীয়ে ব্ৰিটিছৰ বিৰুদ্ধে এটা আন্দোলন কৰিছিল। ইট ৱাজ এ মুভমেণ্ট এইটো আছিল এটা আন্দোলন। অফ নন কোঅপাৰেশ্যন উইথ দ্য ব্ৰিটিছ, নন কোঅপাৰেশ্যন মানে হৈছে অসহযোগ। উইথ দ্য ব্ৰিটিছ এইটো আছিল এটা ব্ৰিটিছৰ বিৰুদ্ধে অসহযোগ আন্দোলন। দেয়াৰ ৱেৰ ন' আৰ্মি তাত কোনো আৰ্মি নাছিল। ন' ৱেপন্স মানে হৈছে কি অস্ত্ৰ, কোনো অস্ত্ৰ নাছিল। দ্য মুভমেণ্ট ৱাজ পিচফুল মানে হৈছে কি শান্তিপূৰ্ণ। আন্দোলনটো আছিল শান্তিপূৰ্ণ। গান্ধী ৱাজ এ গ্ৰেট লিডাৰ গান্ধী এজন মহান নেতা আছিল। MK গান্ধী ৱাজ ভেৰি অনেষ্ট এণ্ড ট্ৰুথফুল। অনেষ্ট মানে হৈছে কি সৎ আৰু ট্ৰুথফুল মানে হৈছে কি সত্যবাদিতা। যিজনে সঁচা কথা কয় সেইটোক কি কয় ট্ৰুথফুল। MK গান্ধী আছিল সৎ আৰু মানে সত্যবাদিতা। হি লিভড তেওঁ বাস কৰিছিল। এ ভেৰি চিম্পল লাইফ মানে এটা বৰ সৰল জীৱন বাস কৰিছিল। হি ৱান্টেড তেওঁ বিচাৰিছিল। ইউনিটি মানে হৈছে ঐক্য বা একতা। অফ অল দ্য ইণ্ডিয়ানছ মানে সকলো ভাৰতীয়ৰ মাজত তেওঁ ঐক্য বিচাৰিছিল। হি ৱৰ্কড মানে তেওঁ কাম কৰিছিল। ৱৰ্কড মানে হৈছে কাম কৰিছিল। ফৰ দ্য পুৱৰ মানে হৈছে কি দুখীয়া মানুহ। তেওঁ দুখীয়া মানুহৰ বাবে কাম কৰিছিল। পিপল কল্ড হিম মহাত্মা। পিপল কল্ড মানে মানুহে কৈছিল। হিম মানে হৈছে তেওঁক। মহাত্মা মানুহে তেওঁক মহাত্মা বুলি কৈছিল। এট লাষ্ট মানে হৈছে অৱশেষত। ইণ্ডিয়া বিকেম ইণ্ডিপেণ্ডেণ্ট মানে হৈছে স্বাধীন। ভাৰত স্বাধীন হৈছিল। অন আগষ্ট 15, 1947 অৱশেষত 1947 চনৰ 15 আগষ্ট তাৰিখে ভাৰত স্বাধীন হৈছিল। বাট মহাত্মা বিকেম ছেড কিন্তু মহাত্মাই দুখী হৈ পৰিছিল। ছেড মানে হৈছে কি দুখী। বিকজ ইণ্ডিয়া ৱাজ ডিভাইডেড কাৰণ ভাৰত মানে ভাগ হৈছিল। ডিভাইডেড মানে হৈছে কি ভাগ হৈছিল। ইনটু টু কাণ্ট্ৰিজ মানে হৈছে দুখন দেশত। ইণ্ডিয়া এণ্ড পাকিস্তান মানে ইণ্ডিয়া আৰু পাকিস্তান ভাৰতখন দুটা দেশত ভাগ হৈছিল। সেইবাবে মহাত্মা দুখী হৈ পৰিছিল। মহাত্মা গান্ধী ৱাজ কিল্ড মানে মহাত্মা গান্ধীক হত্যা কৰা হৈছিল। কিল্ড মানে হৈছে কি হত্যা কৰিছিল। অন
জানুৱাৰী 30, 1948 মানে 1948 চনৰ জানুৱাৰীৰ 30 তাৰিখে মহাত্মা গান্ধীক হত্যা কৰা হৈছিল। অল ইণ্ডিয়ানছ বিকেম ছেড মানে সকলো ভাৰতীয়ই দুখী হৈ পৰিছিল। এট হিজ ডেথ মানে তেওঁৰ মৃত্যুত, ডেথ মানে হৈছে কি মৃত্যু। পিপল লাভ মহাত্মা মানুহে মহাত্মাক ভাল পাইছিল।